যদি আপোনালোকে শ্ৰীদেৱী অভিনীত মম মুভিখন চাইছে তেতিয়া তাত আপোনালোকে দেখিছে যে শ্ৰীদেৱীয়ে এজন ক্ৰিমিনেলক আপেলৰ গুটি খুৱাই কেনেদৰে হত্যা কৰে। কিন্তু এই কথাটো কিমান দূৰ সত্য? আপেলৰ গুটি খালে মানুহৰ মৃত্যু হ'ব পাৰেনে? আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপেলৰ গুটি খালে মানুহৰ কিমান অপকাৰ হ'ব পাৰে, আনকি মৃত্যু পৰ্যন্তও আপেলৰ গুটি খাই হ'ব পাৰে। বন্ধুসকল, এই সকলোখিনি কথা আপোনালোকে জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেলৰ বুটামটো টিপি দিয়ক যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ মোবাইলত পোনপটীয়াকৈ পাই থাকে। তেন্তে বলক বন্ধুসকল, আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আপেলৰ গুটিত এমেগডেলিন নামৰ এবিধ পদাৰ্থ পোৱা যায় আৰু যেতিয়া এই পদাৰ্থবিধ কোনো মানুহৰ পাকস্থলীত গৈ হজম হয় তেতিয়া চায়ানাইড উৎপন্ন হয়। প্ৰাকৃতিকভাৱে আপেলৰ গুটিৰ বাকলিটো বহুত টান থাকে আৰু ইয়াক ভঙাটো বৰ কঠিন। এই চায়ানাইডৰ পৰা আপোনাৰ বেমাৰ হোৱাৰ উপৰিও মৃত্যু পৰ্যন্ত হ'ব পাৰে। ইয়াৰ উপৰিও আপুনি যদি আপেলৰ গুটি কম পৰিমাণেও খায় তেতিয়াও আপোনাৰ কেইবাটাও বেমাৰৰ লক্ষণে দেখা দিব পাৰে, যেনে ধৰক বমি হোৱা, মূৰ ঘূৰোৱা, মূৰ বিষোৱা আৰু দুৰ্বল অনুভৱ কৰা। সেয়ে আপেল খাওঁতে সদায় গুটিখিনি পেলাই দিব লাগে যাতে গুটিবোৰ আমাৰ পেটলৈ কেতিয়াও নাযায়। যদি ভুলবশত আপেলৰ গুটি যদি নুচুবোৱাকৈ আমাৰ পেটলৈ গুচি যায় তেতিয়া ভয় খোৱাৰ কোনো কথা নাই, কাৰণ আপেলৰ গুটি চুবাই খালেহে চায়ানাইড উৎপন্ন হয়। নুচুবোৱাকৈ খোৱা আপেলৰ গুটি আমাৰ শৌচৰ দুৱাৰেদি হজম নোহোৱাকৈ ওলাই যায়। এতিয়া আহোঁ, চায়ানাইড আচলতে কি বস্তু যিটো খালে মানুহ বেমাৰ পৰাৰ উপৰিও মৃত্যু পৰ্যন্ত যে হয়। আচলতে এই চায়ানাইডটোনো আচলতে কি? চায়ানাইড পয়জনে কেনেকৈ কাম কৰে? চায়ানাইড এবিধ অতীতৰ পৰা ব্যৱহাৰ কৰি অহা পয়জন, যাক যুদ্ধক্ষেত্ৰত শত্ৰুপক্ষক ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। চায়ানাইডে আপোনাৰ ব্ৰেইন আৰু হাৰ্টক ডেমেজ কৰি দিয়ে। বেছি পৰিমাণে চায়ানাইড ব্যৱহাৰ কৰিলে অতি সোনকালে উশাহ লোৱাত কষ্ট হয়, হাৰ্টবিট বাঢ়ি যায়, ব্লাড প্ৰেছাৰ ল' হৈ যায় আৰু মানুহ বেহুচ হৈ পৰে। যদি কেনেবাকৈ এই পয়জনৰ পৰা কোনো মানুহ বাচিও যায় তেতিয়া সেই মানুহজনৰ ব্ৰেইন আৰু হাৰ্টৰ বহুত ক্ষতি হয়। এতিয়া আহোঁ, চায়ানাইড পয়জন কিমান পৰিমাণ ব্যৱহাৰ কৰিলে মানুহৰ মৃত্যু হ'ব পাৰে। যদি আপুনি একাপ আপেলৰ গুটি পিচি লৈ তাক খাই দিয়ে তেতিয়া আপোনাৰ মৃত্যুও হ'ব পাৰে। মানে একাপ আপেলৰ গুটি হ'বলৈ হ'লে 200টাতকৈ বেছি গুটি প্ৰয়োজন হ'ব। এটা আপেল খাওঁতে তাত বেছি গুটি নোলায়, সেইকাৰণে ইমান ভয় খোৱাৰ কাৰণ নাই। তথাপিও আপেল খাওঁতে সদায় গুটিবোৰ গুচাই খাব লাগে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপেল খাওঁতে যদি আপোনালোকৰ কেনেবাকৈও যদি আপেলৰ গুটি যায় তেন্তে সেই অভ্যাস আপোনালোকে ত্যাগ কৰক আৰু আপেলৰ গুটিখিনি আঁতৰাই আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু নিজৰ স্বাস্থ্যটো ভালে ৰাখক। পুনৰবাৰ সকলো ভিউৱাৰ্ছকে মোৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ।